মই আজি কোনো নতুন ব্লগ লৈ অহা নাই, কোনো কিবা লৈ অহা নাই। আজি মই কেইটামান কথা লৈ আহিছোঁ, যেটা আমাৰ সমাজত খুবেই প্ৰয়োজন কথা। আমাৰ এক নম্বৰ কথাটো হৈছে আজিৰ তৰ্ক। তৰ্ক কৰিলেনো আমি সদায় জ্ঞান লগত কৰিব লাগে। যিকোনোৱে কিছুমান কথা শিকিব পাৰিম আমি। আৰু মূৰ্খৰ লগত তৰ্ক কৰি আমাৰ কোনো লাভ নাই, কাৰণ মূৰ্খৰ লগত তৰ্ক কাৰণে আমি নিজকে মূৰ্খলৈ পৰিণত কৰা। আৰু আমাৰ 2 নম্বৰ কথাটো হৈছে আমি জ্ঞানীৰ ভুল দেখিলে আঙুলি দিব লাগে, কাৰণ তেওঁ আমাক বেয়া নাপাবে, কাৰণ তাক আমি বন্ধু বুলি ভাবিব। আৰু আমি মূৰ্খক আঙুলি দিলে আমাক শত্ৰু বুলি ভাবিব। সেইকাৰণে মূৰ্খক আমি আঙুলি দিব নালাগে, ক'ব নালাগে। আৰু 3 নম্বৰ কথাটো হৈছে আমাৰ প্ৰথম বিজয়ী হোৱাৰ পিছত আপুনি কেতিয়াও ৰেষ্ট নল'ব বা জিৰণি নল'ব, কাৰণ দ্বিতীয়বাৰ যুদ্ধত আপুনি পৰাজিত হ'ব পাৰে। কাৰণ প্ৰথম যুদ্ধত আপুনি জিকা সেই জয় হোৱাটোক আপুনি কোনো জয় বা মই জিকিলোঁ নেখেলোঁ আৰু নিজিকো বুলি নাভাবিব, কাৰণ প্ৰথম জয়ে আমাৰ সকলোখিনি জয় নহয়। নম্বৰ কথাটো হৈছে পৰাজয়ৰ মুখামুখি। তাৰমানে আপুনি জীৱনৰ বহুতো পৰাজয়ৰ মুখামুখি হ'ব, কিন্তু নিজেও কেতিয়াও পৰাজয় হাৰ নামানিব, কাৰণ আপুনি হাৰিলে সকলো শেষ। সেইকাৰণে আপুনি কেতিয়াও নিজকে হাৰিবলৈ নিদিব, হাৰি নাযাব। আৰু আমাৰ 5 নম্বৰ কথাটো বা অন্তিম কথাটো হৈছে মই আজি তুমি মানুহক যিমানেই উপকাৰ নকৰা, যিমান ডাঙৰ উপকাৰ নকৰা কিয়, তোমাৰ যদি অকণমান ভুল হৈ যায় ন, তেতিয়া আপোনাৰ এই উপকাৰ কথা কোনো মনত নাৰাখে। আজি আমাৰ সমাজটো সঁচাই এনেকুৱাই। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰিব।